কেইদিনমান আগতে মই ফেচবুকটো চলাই থাকোঁতে মোৰ তাত বহুতকেইটা নটিফিকেশ্যন আহিছে আহোঁতে মই চালোঁ কি হ'ল নটিফিকেশ্যন বুলি নটিফিকেশ্যনকেইটা চাওঁ যে কোনোবা এটাই মানে মোৰ গোটেই একাউণ্টটো খুচৰি ফেলে গোটেই যিকেইখন ফটো আছিল গোটেইকেইখনতে একে লাভ ৰিয়েক্ট দিছে তেতিয়া আকৌ মোৰ ভালে লাগছে লাভ ৰিয়েক্ট কোনেনো দিছে বুলি মই আকৌ একাউণ্টটো চালোঁ কোনোবা এটা লিখিৰা বহুত এটা ভাল নালাগে যদিও বহুত বেয়াও নালাগে বাৰু তাৰপিছত আৰু চাকৰিও কৰি আকৌ লিখিৰাটোৱে তাৰপিছত মই আকৌ তাৰপিছত চাই থৈ দিছোঁ আৰু তেতিয়া আৰু মই বহুত একো গুৰুত্ব দিয়া নাই তে আৰু চাইছে লাভ ৰিয়েক্ট দিছে বুলি ক'লে তাৰপিছত অকণমান দেৰিকৈ মোক আকৌ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে মই আকৌ অকণমান দেৰিকৈ ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলোঁ কৰাৰ পিছত আধা ঘণ্টামান পিছত আকৌ লিখিৰাটোৱে কৰিছে মোক আকৌ মেছেঞ্জাৰত মেছেজ দিছে মেছেজ দিওঁতে মই আকৌ লগে লগে ৰিপ্লাই দিয়া নাই যি হ'লেও এটা নিজৰ কথা আছে দেচোন তাৰপিছত আধা ঘণ্টামান পিছত ময়ো আকৌ মেছেজটো ৰিপ্লাই হেল্ল' বুলি দিছোঁ হাই বুলি দিছে মোক তাৰপিছত হেল্ল' বুলি দিয়াৰ পিছত মোৰ ঘৰ চৰ ক'ত মই কি কৰোঁ কি পঢ়ি আছোঁ কি পঢ়ি থকা নাই এইবিলাক চববিলাক সুধিছে মোক তাৰপিছত আকৌ ময়ো সুধিছোঁ দেচোন আকৌ ময়ো নোসোধাই থকা নাই তাৰপিছত এনেকৈ মাজতে আমি এসপ্তাহমান আমি কথা পাতিলোঁ দুটায়ে এসপ্তাহমান কথা পতাৰ পিছত সি মোক এসপ্তাহমান পিছত মোক সুধিছে মোৰ ফোন নাম্বাৰটো সুধিছে ময়ো আকৌ অলপ ভাবি চিন্তি দিলোঁ ফোন নাম্বাৰটো তাৰপিছত আমি দুটাই আকৌ হোৱাটছএপত মেছেজ কৰা হ'লোঁ হোৱাৰ পিছত সিও আকৌ 10 দিনমান যোৱাৰ পিছত মোক ক'লে তোমাক এটা কথা ক'ম বুলি ভাবি আছিলোঁ মই ক'লোঁ কি কওঁ বুলি কওঁতে কৈছে মোৰ তোমাক ভাল লাগে এনেকৈ ক'লা মই ক'লোঁ হয় নেকি তাৰপিছত কৈছে মই মানে আহাবাৰ মানে মই বিয়া পাতিম গতিকে তোমাক মই ৰাখি থৈ দিবা খোজোৱা এনেকৈ ক'লা তাৰপিছত ময়ো আকৌ ভাবিলোঁ তই চাকৰিও কৰে আকৌ ভাল যদি হয় তেতিয়াহ'লে ভালে বুলি ভাবি মই ঘৰত ক'লোঁ কথাটো কওঁতে আকৌ মাহঁতেও কৈছে যদি ভাল লিখিৰা হয় আহিবা দিবা কেতিয়া আহে বুলি কওঁতে ময়ো আকৌ ক'লোঁ ধৰ লিখিৰাটোক কওঁতে আকৌ লিখিৰাটোৱে কৈছে হ'ব দে মই বিচাৰি কেতিয়া যাম কম দে বুলি বৃহস্পতিবাৰে আহিছে আহোঁতে আকৌ আমিও আকৌ ধৰ যিয়ে হওক আকৌ আহিছে একে মেৰিণ্ডা আনিছোঁ পইচা খৰচ কৰি আৰু একে বন্ধন কৰি মস্তকৈ ফুলে লুচি বনাইছোঁ বহুত এনেকৈ খোৱা বস্তু দি একে চাহ তাহো দিছোঁ এনেকৈ চাহৰ যোগাৰ কৰিছোঁ আমি একে মই আটানিকে লুচি বনাওঁতে একে হাতত পুচিও মোক তাৰপিছত মই একেবাৰে চাৰিবেলাই আহিছোঁ আহোঁতে দেখোন লিখিৰাটো মোৰ ফালে নাচাবি মোক একো নকৰিতো আমাৰ একে ভিতৰৰ ৰুমটোৰ ফালে একেবাৰে মেল্টিকে চাই আছে মই বোলো কিনো চাই আছা বুলি মই সুধিলোঁ কিনো চাই আছা বুলি সুধোতে তেতিয়া সি কৈছে তাই ক'ত বুলি মই কোন তাই মই তাৰপিছত তেতিয়া সি কৈছে মধুস্মিতা ক'ত বুলি কৈছে মই কৈছোঁ কি মধুস্মিতা ক'তে ময়ে দেখোঁ মধুস্মিতা বুলি ক'লোঁ তাৰপিছত কৈছে নহয় ফেচবুকত তোমাৰ ফটোবিলাকত বেলেগ দেখি নহয় এনেকুৱা হ'ল নেকি তোমাৰ ইয়াতে তোমাৰ বান্দৰটো হান দেখি বুলি কৈছে ইয়াই মুখৰ আগতে বান্দৰটো হান দেখি বুলি কৈছে মোৰো খং উঠিল নহয় মই কৈছোঁ কি ক'বা আহে তই তাৰমানে মোৰ ফেচবুকত চব ফটো ল'ব উঠা ফটো দিয়াই আছিল মৰাই মোক এনেকুৱা দেখি বুলি ভাবিছিল আহি উঠিহে বেলেগ দেখিলা মই তেতিয়া কৈছোঁ তই তাৰমানে মোৰ দেখাটো চাইহে মোক ভাল পাইছিলি তই তাৰমানে মোক এনে একো ভাল পোৱা নাছিলি মৰা তই এনেকৈ থাকোঁতে তোৰ দাঁতো সৰব আৰু চুলিও পকপূজা তইও আকৌ ভাল দেখাইছে ভাল চিয়া নাপাওঁ বুলি কৈ পেলাই ময়ো খেদাই দিছোঁ সিয়াক তাৰপিছত সি একেবাৰে মোক ঘৰত গালিও পাইছে যাৰ তাৰ লগত কথা পাতা ফেচবুকত এতিয়া ইমান সোপা পইচা খৰচো হ'ল তয়ে দিবি গোটেইকেইটা পইচা বুলি কৈছে মইনো ক'ৰ পৰা দেও তাৰপিছত হ'লেও একে মনটো বেয়াও লাগছে দেচোন এটা আশাও কৰিছিলোঁ এনেকুৱা হ'লা দেখি মোৰ লগত একেবাৰে মইনো কিয়নো মেছেজৰ ৰিপ্লাইটো দিছিলোঁ ভাবছিলোঁ ভাল লিখিৰা হ'ব বুলি ৰিপ্লাই দিছিলোঁ গোটেই একাউণ্টটোত মই একেবাৰে ফটো ল'ব উঠা ভাল ফটো এইখন দি থৈ দিছিলোঁ সি যে মৰাই আহি পেলাই মোক সেনেকৈ ক'ব মই নাজানো নহয় মোৰ এবাৰ কি ভুল হ'ল দেখি কিয় যে এইবিলাক কৰিছিলোঁ মই